नमस्कार बंधुসকল আজি আহিব লগা হল নাৰ্ছিং হোমলৈ আজি মানে ৰেখাৰ অপাৰেশ্যন আছে তো অপাৰেশ্যনলৈ আহিলো তো এতিয়া বেড খালি নাই কাৰণে জেনেৰেল কেবিন তাতে ৰাখিছে পিছত বেড এটা পোৱা যাব কেবিন এটা ল'ব লাগিব তো আজি আপোনালোককো লগতে লৈ পেলাই দিনটো কেনেকৈ কি হয় দেখুৱাই গৈ থাকিম চাই থাকক গলব্লাডাৰ অপাৰেশ্যন ডক্টৰে কোৱা মতে বেছি সময় নালাগিব 11টা বজাত আমাক মাতিলে এডমিট হ'বলৈ তো এডমিট হ'লোহি তো ভিতৰত আৰু কি হয় দেখুৱাম বাৰু আপোনালোকক আৰু এটা ভাল কথা মানে এফালে অলপ টেনশ্যন আৰু এফালে ভালেই বাৰু কাৰণ মই আপোনালোকক কৈছিলোঁ নহয় যে গৰুজনী আমাৰ কালি জগিলে ল'ৰা এটা হৈছে মানে দমৰা পোৱালি এটা দিলে আপোনালোকক সেইটোও দেখুৱাইছোঁ চাওক এইকণ পোৱালিকণ যেহেতু আঘোণ মাহত জন্ম হোৱাৰ কাৰণে পোৱালিয়ে আমাৰ ল'ৰাৰ নাম তাৰ নামটো ৰাখিছে আঘোণা বোলে তাৰ নাম এইটো আঘোণা চাওক তলত জেনেৰেল কেবিন আজি খালী নাই মানে জেনেৰেল কেবিনত ভিৰ তো উপায় নাই লাষ্টত গৈ থৈ আপোনাৰ ডিলাক্স কেবিন এটা পাইছোঁ তো ডিলাক্স কেবিনলৈ সিহঁতক লিফ্টেদি আনিলে মই ষ্টেপেদি আহিছোঁ এইটোৱে হ'ল কেবিন এইটো হ'ল কেবিন অলপ ভিতৰলৈ সোমাই যাওঁ তুমি শাহুমা বহি আছোঁ তাৰপিছত এয়া পোৱালি আমাৰ এইয়া পেচেণ্ট আৰু ড্ৰেছেছ চেঞ্জেই কৰিলে আমাক ন কিয় ভয় খাইছা দেই ভয় কৰিলে নাই এই স্কিন টেষ্ট কৰিলে এনেকুৱা হ'বই এতিয়া স্লাইন লগাই দিলে বাকী ডিলাক্স কেবিনটো বঢ়িয়া বাৰু ভালেই লাগিছে চাওকচোন এনেকুৱাত ভাল তলত যিটো মানে জেনেৰেলত ৰাখিছে আমাৰ পেচেণ্টে ক'ব গ'লে মোৰ বমি হৈ যাব তাত থাকিলে আৰু কাৰণে ইয়াত অলপ শান্তি চাই থাকক ডক্টৰ আহক কি কয় দেই আছোঁ মনে স্লাইনলৈ চাই চিন্তাত লাগি আছে এই স্লাইনটো কেতিয়া শেষ হ'ব মানে তাই ধান্দা হ'ল সেয়া নাৰ্ছিং হোমবিলাকত বাৰু কাপোৰবিলাক লেতেৰা থাকে নি নেথাকে ন আমাৰ এই মানে চিন্তা আকৌ এই কাপোৰবিলাক লেতেৰা নেকি বাৰু আমি বেলেগ ধৰণৰ মানে চিকিৎসক মানুহ যে এয়া কৰি থাকে বেলেগে পিন্ধা কাপোৰ নাৰ্ছিং হোমত তেনেকুৱাই থাকে হয়নে নহয় সাধাৰণতে ইছ একেবাৰে এয়া দেখিছে পোৱালি সামান্য উৎপাত এইকেইটা পোৱালি তোমালোকে কি কৰিছা খাইছানে খাইছা খাই থাকা বাকী আমি বাহিৰৰ পৰা আহোঁ নেকি বায়েক ভনীয়েক দুইজনী ওলাইছে চাওক মাল লৈ আহিছোঁ কি আনিছা খোলা ইয়ে ধেৰ কিবা কিবি আনিছে এইজনী ৰেখা পিছৰজনী আৰু এইজনী আগৰজনী এইজনী ওপৰজনী একেবাৰে মায়ে মানে গোটেইকেইজনীৰ নামটো একদম ধুনীয়াকৈ মিলাইছে এইজনী ৰশ্মি এইজনী ৰেখা এইজনী ঋতু আৰু এজনী আছে ঘৰত এইজনী ৰীম এই মানে বেছি লগ পাই নাথাকোঁ যে সেইটো কাৰণে তাই বাহিৰত থাকে যে এই ইয়াতেই মানে এইজনী আছিলে টিকলিজনী এইজনী মাক সিহঁতি নাৰ্ছিং হোমখন কিনি লোৱা নিচিনা হৈ আছে চাই থাকক আৰু পিছলৈ আৰু কিবা কিবি হৈ থাকিব চাই থাকক ৰেখা বান্ধৱী আহিছে এই দুজনী আমাৰ ল'ৰাৰ মানে বন্ধু আৰু বন্ধু মাকহঁত মানে স্কুল জ্বলাই থকা মানুহ চব বেমাৰী খবৰ ল'বলৈ অহা মানুহ চব নিয়ে আছে
ব'লক অপাৰেশ্যন থিয়েটাৰলৈকে। ইমানখিনি সময় যিমানখিনি মানুহ আছিল তো ভয় লগা নাছিল। তো এতিয়া যিহেতু অপাৰেশ্যন থিয়েটাৰলৈ নি আছে তো অলপ মনত ভয় ভাৱ এটা আহিছে। তো আপোনালোকে অলপ আশীৰ্বাদ কৰিব আৰু দেই। বন্ধুসকল, এতিয়া মানে মই একচুৱেলি ওলাই আহিলোঁ, কাৰণ ৰাতি অপাৰেশ্যন কৰোঁতে প্ৰায় 7-8টামান বাজি যাব। সেইটো কাৰণে মানে মই চিন্তা কৰিছোঁ কি ৰাতিটো কিবা এটা খাবও লাগিব, শাহু বাহু আছে। তো পটাপট কিবা এটা মই ঘৰলৈ যাওঁ, বনাই আনো। তো আজিলৈ ইমানতে সামৰিছোঁ, আৰু কাইলৈতো আপোনালোকক আকৌ বনাম বাৰু, আকৌ কাইলৈ দেখুৱাম কি হ'ল কি নহ'ল। তো আজিলৈ সামৰিলোঁ, বাই বাই। আশীৰ্বাদ কৰিব যাতে অপাৰেশ্যনটো ভালকৈ হৈ যায় দেই।